আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে শেহতীয়াকৈ মাজুলীত দুটাকৈ শিশু অপহৰণৰ প্ৰচেষ্টা বা আন তেনেধৰণৰ অবাঞ্ছিত ঘটনা সংঘটিত হোৱাৰ ওপৰত সামাজিক মাধ্যম বা সংবাদ মাধ্যমত যি ব্যাপক চৰ্চা হৈ আছে তাৰ ওপৰত আমি আৰক্ষী অধীক্ষক মহোদয়ক লগ কৰি আমি এখনি স্মাৰকপত্ৰ আমি প্ৰদান কৰোঁ। বিশেষকৈ মাজুলীৰ উন্নয়নৰ কাম কাজত যিসমূহ ঠিকাদাৰ বা প্ৰতিষ্ঠানে মাজুলীৰ বাহিৰৰ শ্ৰমিকসকলক নিয়োগ কৰিছে সেইসমূহ শ্ৰমিকক আচলতে তেওঁলোকৰ নথি পত্ৰ জৰীপ কৰি এটা পৰিচয় ব্যৱস্থা কৰা, যিসমূহ ব্যৱসায় সূত্ৰে মাজুলীৰ বাহিৰৰ লোক আহি মাজুলীত আহি ব্যৱসায় কৰি আছে, সকলো ধৰণৰ তেনেধৰণৰ ব্যৱসায়ীক তেওঁলোকৰ কাগজ পত্ৰ জৰীপ কৰি পৰিচয় এটা ব্যৱস্থা কৰা, সমান্তৰালভাৱে গাঁওৰক্ষী বাহিনীসমূহৰ যোগেদি নৈমিত্তিক সন্ধিয়া 6 বজাৰ পৰা পুৱালৈকে পহৰা দিয়াৰ ব্যৱস্থা কৰা, মাজুলীৰ প্ৰতিখন থানা বা আউটপোষ্টৰ সংশ্লিষ্ট এলেকাবিলাকত পহলদাৰ ব্যৱস্থা কৰা, চৰ চাপৰি অঞ্চলসমূহ, বনাঞ্চলসমূহ এইসমূহত আৰক্ষীৰ অভিযান চলোৱা আদি কেতবোৰ আমি দাবী আৰক্ষী অধীক্ষকগৰাকীক আমি অৰ্পণ কৰিছোঁ। আমি আশা কৰিছোঁ যে আগন্তুক দিনত মাজুলীত যাতে এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয়। যিহেতু এনে ঘটনা পূৰ্বেও মাজুলীত সংঘটিত হোৱা নাই, আমি আগন্তুক দিনতো হোৱাটো নিবিচাৰোঁ। ইয়াৰ বাবে আৰক্ষী প্ৰশাসনে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে মাজুলী আৰক্ষী অধীক্ষকগৰাকীয়ে আমাক দৃঢ়তাৰে ক'ব বিচাৰিছে যে মাজুলীত যি দুটা ঘটনা সংঘটিত হৈছে সেই দুইটা ঘটনা শিশু অপহৰণৰ লগত জড়িত ঘটনা নহয়। গতিকে আমি ইয়াক লৈ আমি আশ্বস্ত প্ৰকাশ কৰিছোঁ। আৰু সমান্তৰালভাৱে এটা কথা আমি ক'ব বিচাৰিছোঁ যে যিকোনো বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত আমি সকলো পক্ষকে এটা আহ্বানো জনাব বিচাৰোঁ যে সঠিক সত্যতা নিৰূপণ নকৰাকৈ আচলতে বাতৰি পৰিৱেশন কৰিব নালাগে, যাতে আৱেগ সৃষ্টি হয়। যিহেতু এই ঘটনাটোক লৈ মাজুলী এক শংকা বা চিন্তাত পৰিছে। আমি মাজুলীবাসীৰ চিন্তা বা শংকাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইতিমধ্যে আমি আৰক্ষী অধীক্ষকগৰাকীৰ লগত আমি আলোচনা কৰিছোঁ। আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে আমাক দুইটা ঘটনা শিশু অপহৰণৰ লগত জড়িত নহয় বুলি কোৱাৰ কাৰণে আমি আশ্বস্ত প্ৰকাশ কৰিছোঁ। আমি সমান্তৰালভাৱে আগন্তুক দিনত এনেধৰণৰ জঘন্য ঘটনা যাতে মাজুলীত সংঘটিত হ'ব নোৱাৰে তাৰ বাবেও কিন্তু আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা কৰি আগন্তুক দিনত সদায় সতৰ্কতা হৈ থাকিবৰ বাবে আমি আহ্বান জনাইছোঁ।